নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ শুকান দিনত ছাগলীক কেনেধৰণে যতন ল'ব লাগে সেইটো বিষয়ে আজি আলোচনা কৰিম তো বন্ধুসকল ছাগলী এটা লাভদায়ী ব্যৱসায় হয় আপোনালোকে যদি কৰিম বুলি ভাবে তেন্তে যথেষ্ট উপকৃত হ'ব যেতিয়া শুকান দিনত চাৰিওফালে ঘাঁহ বন নাইকিয়া হৈ যায় তেতিয়া ছাগলীক কেনেধৰণে যত্ন কৰিব লাগে সেইটো জানো আহক তো বন্ধুসকল ছাগলীক শুকান দিনত ঘাঁহ বন খাবলৈ তিনি কম পায় তো আমি ডাল পাত এনেকুৱা যিকোনো গছৰ ডাল পাত আনি সিহঁতক দিব লাগিব যাতে সিহঁতৰ পেটটো ভৰে যদি পেট নভৰে খালি পেটে থাকে এতিয়া গাভিনী ছাগলী আনমেচুৱেড পোৱালি দিব তো আপোনালোকে যিকোনো গছৰ পাত ডুমৰ পাত চহৰা পাত কঁঠাল পাত আম পাত যিকোনো পাত আনি ছাগলীক খাবলৈ দিব যাতে শুকান দিনত সিহঁতৰ পেটটো ভৰি থাকে আৰু পেট ভৰি থাকিলে ধৰি লওক পোৱালিবোৰ ষ্ট্ৰং হ'ব তো এনেই ঠাণ্ডা দিনত বেছিভাগ ডুমৰ পাত আৰু চহৰা পাত ব্যৱহাৰ কৰিব লাগে কাৰণ ডুমৰ পাত আৰু চহৰা পাতে সিহঁতৰ বডিটো গৰম কৰি থয় আৰু ডায়েৰিয়াৰ পৰাও বচাই থয় তো আপোনালোকে এই পাতটো সঘনাই ব্যৱহাৰ কৰিব ওচৰে পাজৰে যদি নাই আপোনালোকে নিজৰ বাৰীটো দুই এজোপা গছ লগাই ল'ব যেটো এই পাতটো বহুত ছাগলীৰ কাৰণে উপকাৰী আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই মোৰ দেখিছিলোঁ বিটেলৰ এখন মোৰ বিটেল আৰু লোকেলৰ ক্ৰছ আছে এইটো হৈছে বিটেলৰ পিঠাটো আৰু মই শুকান দিনত সন্ধিয়া সময়ত ছাগলীক দানা দিওঁ এইটো দেখিছে সিহঁতে দানা খাইছে যাতে সিহঁতৰ পেটটো খালী নাথাকে দানা দিওঁ পেট ভৰি থাকে কাৰণ ঘাঁহ বনটো নাইকিয়া হৈ যায় তেতিয়া দানা গছৰ পাত সকলোখিনি দি সিহঁতক যোগাৰ দিওঁ যাতে সিহঁতে সুস্থ সবল হৈ থাকে তো বন্ধুসকল আকৌ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত